হাই গাইজ, আপোনালোক কেনে আছে? আজি মই দুপৰীয়া কচু বনাম। এয়া কচু লৈ আহিছোঁ, কিন্তু কচুখিনি কি হৈছে জানেনে? এই পাতবোৰ অলপ পকিছে মানে কি ক'ৰ পৰা বিচাৰি আনা না, বেলেগ মানুহে আনি দিছে। এই পাতবোৰ পকিছে। কচু খাবলৈ আজি 3-4 দিন মই বাট চাই আছোঁ, আশা কৰি আছোঁ। মই খাবলৈ সুবিধা কৰি ল'ব পৰা নাই। এফালে আজি বেলতলা বজাৰ গ'লোঁ, বজাৰত গৈ এই আপোনাৰ মান ধনিয়া লৈ আহিলোঁ। এইটোতে কিমান জানে? 20 টকা লৈছে। তাৰপিছত এইটো আনিলোঁ আপোনাৰ মচন্দৰী বুলি কয় যে, এই মচন্দৰী ইয়াত দিলে টেষ্টটো বেছি ভাল হয়। মচন্দৰী আনিলোঁ, এইটোতো 20 টকাই লৈছে। মধুসোলাং বিচাৰি নাপালোঁ, মধুসোলাং দিলে খাই ভাল লাগে। তাৰপিছত এয়া আনিলোঁ আপোনাৰ কণবিলাহী। এই কণবিলাহী একদম মানে খাই বহুত ভাল লাগে, পিটিকিও খাই ভাল লাগে হা। এইটো আপোনাৰ পিঁয়াজ চিয়াজ দি পেলাই কেঁচা তেল অকণ দি পেলাই এইটো পিটিকি খাই ভাল লাগে। এইখিনি আনিলোঁ আধা কেজি, আধা কেজিতে লৈছে আপোনাৰ 40 টকা। এইখিনি তাকে আজি ভাবিছোঁ চাওঁ, এটা বস্তুটো নিমিলিল। ইয়াত অলপ মচুৰ দাইল দিম, তাৰপিছতে আপোনাৰ কচু, এইটো মচন্দৰী আৰু এইটো দিম, লগতে কণবিলাহী দিম, কেইটামান মচুৰ দাইল দি দিম। এতিয়া খাই কেনেকুৱা টেষ্টি হ'ব, কি নহ'ব মই নাজানো, তথাপি বনাম। লগতে আছে ভোট জলকীয়া হা, এটা ডাইৰেক্ট গছৰ ভোট জলকীয়া। এইটো মই খাইছিলোঁ, এইটো ডাইৰেক্ট গছৰ ভোট জলকীয়া, গোটেই ভোট জলকীয়াটো দি দিম আজি। এইটো একদম মজাকৈ বনাম আজি। এইটো দেখিছেনে? এই একদম বিলাহী চিলাহী দি একেবাৰে আৰু বিলাহী চিলাহী দি খুব ধুনীয়াকৈ বনাম এইবিলাক। কিন্তু মধুসোলেংটো নাপালোঁ, মনটো সেইকাৰণে বেয়া লাগিছে। চাওঁ কি হয়, কি বনাওঁ। মই আপোনালোকক বনাই পেলাই ক'ম বাৰু, খাই পেলাই কেনেকুৱা লাগিব। কাৰণ বহুত দিন খাব পৰা নাই, আৰু কচু খোৱা বহুত ভাল বুলি কয়। কচুত আইৰণো বোলে থাকে, তাৰপিছত জোৰণি হৈ দেহা বোলে ঠাণ্ডা পেলাই ৰাখে। সেইকাৰণে আজি কচু খাওঁ বুলি গোটেইখিনি গোটাই ল'লোঁ। যদি এটা বস্তু নাপালোঁ কোনো কথা নাই, চলি যাব এতিয়া। গতিকে মই বনাওঁ, বাছি কুচি লওঁ ঠিকমতে। তেতিয়াহ'লে মোৰ ভাত বনাওঁতে অকণ দেৰিয়ে হ'ব বাৰু, এইখিনি বাছি লওঁতে। তেতিয়াহ'লে আজিলৈ আপোনালোকক এৰোঁ, বাই বাই গাইজ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। বাই বাই।